নমস্কাৰ, মোৰ নাম নকুল দাস। মই যিহেতুকে আমাক চৰকাৰে এই ঘৰতে থাকিব দিছে, আমাৰ নৰেন্দ্ৰ মোদী বা অসম চৰকাৰৰ পৰা আমি যি নীতি নিৰ্দেশনা পাইছোঁ, আমি ঘৰতে সকলোৱে চাফা হৈ থাকিব লাগে। আমাৰ ওচৰ চুবুৰীয়াকো আমি চাফা হৈ থাকিব ক'ব লাগে। গতিকে মই ঘৰত বহি 21 দিন থাকিব দিছে। 21 দিনত আমি ধৈৰ্য সহকাৰে আমি ইয়াত বহি থাকিব লাগিব। ৰাইজৰ উপকাৰৰ কাৰণে, দেশৰ উপকাৰৰ কাৰণে, নিজৰ উপকাৰৰ কাৰণে আমি এই ঘৰতে মই কি কৰিম। গতিকে মই এই নামঘোষা কীৰ্তনঘোষা পুথিখনকে মই এফালৰ পৰা মই পঢ়ি আছোঁ। মোৰো চৰ্চা হওক, মোৰ প্ৰেক্টিছ হ'ব, আৰু ইয়াৰ জৰিয়তে ৰাইজৰো কুশল কামনা কৰিছোঁ। যিহেতুকে আমাৰ বৰপেটাৰ কৃষ্ণক কেন্দ্ৰ কৰিয়ে সকলো হয়, কৃষ্ণকে আশা কৰা হয়। আমাৰ বৰপেটাত 60-70 চনত মাৰি মৰক হৈছিল, এবাৰ বসন্ত ওলাইছিল। তেতিয়া ৰাইজে আৰ্তনাদ হৈ নাম প্ৰসংগ গাইছিল নহাটীত। ঠিক তেনেকৈ মহাপুৰুষ মাধৱদেৱ আৰু চিৰামাতা সুন্দৰদিয়া সত্ৰত আছিল। সেই সময়ত মানুহবিলাকে পানীত, নদীত, পুখুৰীত গা ধুইছিল। তেতিয়া সেই সময়ত বেয়া বস্তু, যাক যক্ষ বুলি কোৱা হয়, আমাক যখিনী বুলি কয়, সেই যখিনীবিলাকে পানীবিলাক লেতেৰা কৰিছিল। তেতিয়া মহাপুৰুষ মাধৱদেৱ আৰু চিৰামাতা সমস্ত ভকতে তাল খোল লৈ এই নাম গায়। নামৰ ফলত ঘোলা পানীও শীতল হৈছিল। গতিকে নামৰ মহত্ব আছে। গতিকে এই বিপদৰ সময়ত আমি একমাত্ৰ হৰিনামেই ল'ব লাগিব। আমাৰ তাৰ কাৰণে আমাৰ শ্ৰীকৃষ্ণৰ মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে এই পদ দি গৈছে, নামঘোষা কীৰ্তনঘোষা। গতিকে মই 21 দিন আমি ঘৰতে আছোঁ, পুথি পঢ়িম। আমি ধৈৰ্য ধৰিব লাগিব। ৰামচন্দ্ৰই 14 বছৰ বনবাসত আছিল। গতিকে আমাক 21 দিন ঘৰত থাকিব দিছে, একো ডাঙৰ কথা নহয়। গতিকে মই পুথি পঢ়ি আহি মই গজেন্দ্ৰ উপাখ্যানত আহি পাইছোঁ। গজেন্দ্ৰ উপাখ্যানৰ এটি ঘোষা অকণমান মই পুথি পঢ়ি শুনাইছোঁ। শুকনি গদতি ৰাজা মিলিল অদ্ভুত যুদ্ধ গ্ৰাহক গজেন্দ্ৰৰ। আকাশত দেৱগণে দেখন্ত বিস্ময়। গ্ৰাহক গজেন্দ্ৰৰ কিছু নাহিব গজয়। এবাৰ কতকালে গজেন্দ্ৰৰ বল ভৈলাহানি। গ্ৰাহৰ বাঢ়িল বল পিয়াসা দপানি। শ্ৰান্ত ভৈল গজৰাজ যুঁজিতে নপাৰে। শ্ৰীহৰে হস্তিনী হবে বেঢ়িছা পাৰে। এবাৰ আনজত দন্তালসা মীৰ ঘোৰ দুখে। ৰাখিতে নাপাৰে কাৰো বাইকনা হে মুখে। দেখিল গজেন্দ্ৰে আপোনাৰ মৃত্যু ভয়। ৰাখন্তা নাহিকে আউৰ পুত্ৰ ভাৰ যাচয়। এই সংকটৰ সময়ত আমি হৰিনামে ল'ব লাগিব। যিয়ে নহওক নামঘোষাৰ অকণমান পঢ়িছোঁ।
অতীত নিস্পৃহ যিটো সেই ভকত ৰসময়ী মাগো ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজ হেন দেৱ যদুপতি হৰিয়ে হে ৰাম যাৰ ৰাম কৃষ্ণ নাম নামে ভৱ সিন্ধু দৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসক ৰহো হৃদয়ত হৰিয়ে ৰাম হে ৰাম মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰহো প্ৰণাম হৰিয়ে ৰাম তজু পাৱে কৰহো প্ৰণাম হৰিয়ে দুলৰি চন্দ্ৰ গাইছো মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমিয় কহৰি লয় দাস কৰি পখিলো হেৰা শৰণ হে কৃষ্ণ স্বামী তজু পাৱে আমি কেৱল শৰণ চাও কৰায় অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেবে খে প্ৰভুয়ে ৰাও হে যদুপতি মই মূঢ়মতি নজানো সেৱা তোমাৰ কেৱলে তোমাত চৰণ পংকজে শৰণ পখিলো সাৰ পুৰুষ উত্তম পৰম পুৰুষ পৰম আনন্দ স্বামী তজু পাদ পদ্ম মকৰন্দয়াসে শৰণ
প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জান তাৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ এবাৰ জানিয়া লৈলো শৰণ মালিতা অকণমান গাইছো আৰু হে প্ৰাণ বন্ধু কৃষ্ণ কৃপাৰ ঠাকুৰ অনুয়েক কৰা দয়া মায়া সুখ দূৰ আৰু জয় জয় কৃপাময় দেৱ যদুপতি তোমাৰ চৰণে মাগো অমূল্য ভক্তি হে পৰমানন্দ কৃষ্ণ কৃপা সিন্ধু ভকতিয়া নন্দৰস মাগো এক বিন্দু আৰু পতিত ৰিয়া ৰৈলো এ ভৱ সাগৰে পতিত পাৱন নাম হৈলো কিবা তৰে মোৰ বান্ধৱ কৃষ্ণ গোসাঁই ৰাম ৰাম